বন্ধুসকল আজি আমি ৰিভিউ কৰিব গৈ আছো Yezdi Adventure বাইকখনৰ ওপৰত বাইকখনৰ কি ফিচাৰ্ছ আছে মাইলেজ টপ স্পীড লো ডাউন পেমেন্ট EMI আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব গতিকে বৰ বিশেষ দেৰি নকৰি বলক তেতিয়ালে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে ক'বলৈ বাইকখনৰ ইঞ্জিনটো বিষয়ে ইঞ্জিনটো হৈ গ'ল 334cc লিকুইড কুলেট ইঞ্জিন হয় আৰু নিৰ্দিষ্ট এটা পাৱাৰ থাকে পাৱাৰটো হৈ গ'ল 29.19 bhp 8000 rpm প্ৰডিউস কৰে আৰু টৰ্কটো হৈ গ'ল 29.8 নিউটন মিটাৰ 6500 rpm প্ৰডিউস কৰে টপ স্পীড বাইকখনৰ হৈ গ'ল 155 কিলোমিটাৰ 155 কিলোমিটাৰ আৰু মাইলেজটো কোম্পানী ক্লেমৰ মতে 30 কিলোমিটাৰ পাৰ লিটাৰ আৰু ফুয়েল ট্যাঙ্ক কেপাসিটিটো হৈ গ'ল 15.5 লিটাৰ আৰু ৰিজাৰ্ভ ফুয়েল হৈ গ'ল 3.1 লিটাৰ 15.5 লিটাৰ যথেষ্টটা ডাঙৰ ট্যাঙ্ক হয় দেখিছে বন্ধুসকল আৰু গিয়াৰ যদি চাও গিয়াৰ 6 স্পীড গিয়াৰ বক্স দিছে ব্ৰেকিং সিস্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS যদি টায়াৰ সাইজটো চাও ফ্ৰন্টত দিছে 90/90 21 ইঞ্চি হুইলৰ লগত আৰু বেক চকাটোত দিছে 130/80 17 ইঞ্চি হুইলৰ লগত টিউবলেছ নহয় টিউব থকা টায়াৰ হয় আৰু ফ্ৰন্ট সাসপেনশনটো যদি চাও টেলিস্কোপিক ফৰ্ক দিছে আৰু বেক সাইডৰ তেতিয়ালে মনোচক দিছে ওভাৰঅল বাইকখনৰ ওয়েটটো হৈ গ'ল 187 কেজি আৰু সিট হাইটটো যদি চাও তেতিয়ালে 815 mm 815 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈ গ'ল 220 mm এতিয়া হো ইনস্ট্ৰুমেন্ট কনসোলটো বিষয় ইনস্ট্ৰুমেন্ট কনসোলটো ফুলি ডিজিটাল হয় GPS নেভিগেশন আছে মোবাইল কানেক্টিভিটি USB B টাইপ আৰু C টাইপ দুইটা আপোনালোকে কানেক্টিভিটি পাব চাৰ্জিং পোৰ্টৰ কাৰণে আৰু কল মেসেজ এলাৰ্ট আছে ক্লক আছে এখিনি ধুনিয়া ফিচাৰ্ছ আছে লাইটিংটো যদি চাও ফ্ৰন্টত দিছে ফুলি LED বেক লাইট আৰু সিগনেল লাইট সম্পূৰ্ণ LED হৈ গতে তিনিটা LED আৰু সেটিং পজিশনটো দেখিছানে মানে বহুত ধুনিয়া হ্যান্ডেল বাৰৰ পৰা আদি কৰি আপোনাৰ ৰাইডিং পজিশন সেটিং পজিশনটো চাই লওক বন্ধুসকল বহুত সুন্দৰ হয় আৰু অফ ৰোডিং দেখিছে আৰু বিশেষকৈ অফ ৰোডিং বাইকে এখন আৰু ৰেডিয়েটৰটো যথেষ্ট ডাঙৰ দিছে আপোনালোকৰ ইঞ্জিনৰ মানে গৰম হোৱা চান্সে নাথাকে যিমান দূৰ গুছি গলো যাব পাৰে আৰু হ্যান্ডেল বাৰৰ কন্ট্ৰোলৰ যোনখিনি সুইচ আছে এখিনি দেখিছে বহুত প্ৰিমিয়াম লুক আৰু হ্যান্ড গাৰ্ড দি দিছে এখিনি কোম্পানী ফিটিং আহিব বন্ধুসকল আৰু ইঞ্জিন গাৰ্ডৰ যোনটো কল হয় হেতু দেখিছে ইঞ্জিন গাৰ্ডটো থাকিলে ভাল বন্ধুসকল আপোনাৰ সৰু হিল গুটি হওক ডাঙৰ হিল গুটি মানে মাৰিলে ইঞ্জিন কেছ হোৱাৰ চান্স থাকে গতি ইঞ্জিন গাৰ্ডখন থাকিব লাগে যদিও নাই কাৰোবাৰ ওচৰত নিজে ডিলাৰত গৈ লগা লবগে আৰু অনুত প্ৰাইসটো বিষয়ে আমাৰ এতিয়া অনুত প্ৰাইসটো হৈ গ'ল 2,43,581 টকা লগাই দিছে স্ক্ৰিনত দেখিছেনে আৰু লো ডাউন পেমেন্টটো হৈ গ'ল 39,300 আপোনালোকে পে কৰিব লাগিব এখন আনিবৰ কাৰণে একেবাৰে লো ডাউন পেমেন্ট হয়তো ডিলাৰত অফাৰ চলি থাকিব পাৰে তেতিয়া চেক কৰি আহিব সুধি আহিব আপোনালোকে হয়তো ইয়াতকে কমতো লাই আহিব পাৰে আৰু 36 মান্থৰ কাৰণে আপোনালোকৰ EMI আহিব 7,207 টকাকে আৰু এটা চাইছিলো 1 লাখ টকাত যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে 36 মান্থৰ কাৰণে তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 5,065 টকাকে দেখিছে স্ক্ৰিনত লগাই দিছো এটো আছিল বাইকখনৰ এটা সৰু ৰিভিউ ভিডিও বন্ধুৱে কমেন্ট কৰিছিলে এই বাইকখনৰ ওপৰত ৰিভিউ লাগে বুলি হেতু কাৰণে সৰুকে থুলমুলিয়াকে বনাই দিছো নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে কমেন্ট কৰক আৰু বাইকখন কাৰ প্ৰিয় হয় কমেন্ট কৰক আৰু ভিডিও লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব